প্ৰহ্লাদ প্ৰহ্লাদ পিতা প্ৰহ্লাদ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো লগ প্ৰহ্লাদ পিতা এই কথা কোনে ক'লে তোমাক মইতো কাহানি হৰিনাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ পিতা এই শিক্ষা ক'ত পালা তুমি হৰি মোৰ ঘোৰ শত্ৰু জানে এখনে বচনে মোৰ শত্ৰু মানে প্ৰহ্লাদ তোমাৰ শত্ৰু গতিকে প্ৰহ্লাদ পিতা আজিৰ পৰা তুমি সেই হৰিনাম উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় পিতা প্ৰহ্লাদ বন্ধ কৰ নকৰিবি আৰু হৰিনাম উচ্চাৰণ পুত্ৰ হৈ যদি পিতাৰ আদেশ অমান্য কৰ পাৰে পাৰে পুত্ৰ বুলি শিশু বুলি কিন্তু মই তোক নকৰিমি ক্ষমা তোমাৰ মোৰ সকলোৰে পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্ৰহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা মহাপাপত লিপ্ত নহবা পিতা মহাপাপত লিপ্ত নহবা সহ্য আৰু মোৰ সহ্য নহয় বুজা নাই কোনে আহি এনেদৰে গোপনে গোপনে প্ৰহ্লাদক দিলেহি শিকনি অতিকে চতুৰী সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই খেলিছে নতুন খেলা হিৰণ্যৰ বাবে কিন্তু বুজো মই ভালদৰে কৰ্তব্য নিজৰ পত্নী পুত্ৰ অপত্য স্নেহতে বিচলিত মই নহওঁ কদাপি খন্দ আমাৰ খন্দ আমাৰ কৃষ্ণ হৰি হৰি দৈত্যপতিৰ জয় হওক কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধন গুৰুদ্ৰয় আজি মই এক মহাসংকটত পৰিছো আৰু সেইবাবে তোমালোকে দুয়োকে আনিছো মতাই কোৱা এবে দুইজনে কৰিব পাৰিবানে মোক উদ্ধাৰ দৈত্যপতি এই অসাগৰা বিশ্বৰ অধীশ্বৰ হৈ কিবা হেতু আপুনি চিন্তাত কাতৰ শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে আহি হৰিনাম দিলেহি কীৰ্তন হৰি মোৰ ঘোৰ শত্ৰু জানে সৰ্বজনে কিন্তু নাজানি নুবুজি মোৰ পুত্ৰ প্ৰহ্লাদে আৰাধনা কৰি সেই পৰম শত্ৰুক অশান্তিৰ কৰিছে স্বজন শিশু সবালৈ নধৰিব তাই আপুনি বয়স হইলে বুদ্ধি হইব ভাল তথাপিতো মনে মোৰ নামানে প্ৰভূত প্ৰহ্লাদ আৰু যত আছে শিশু এই দানৱ ৰাজ্যত সকলোকে শিক্ষা দিয়া উপযুক্ত ভাবে ভাল আমি বিদায়হে মাগো ভাল দৈত্যপতি কিন্তু শুনা গুৰুদ্ৰয় চাবা যাতে নোৱাৰে কদাপি ল'ব প্ৰহ্লাদে যেন সেই
হরির নাম।